বন্ধু বান্ধৱীসকল, মই পূৰ্ণিমা গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোত। আৰু আজি মই একেবাৰে পুৱাৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, কাৰণ মই আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ, পুৱাৰ পৰিৱেশ। আৰু এয়া হৈছে আমাৰ ঘৰ, যিহেতু সম্পূৰ্ণ হোৱা নাই বাবে নেদেখাওঁ। এয়া আমাৰ মন্দিৰ, আৰু আমাৰ ঘৰৰ পৰা ওলাই পাওঁ এখন ৰাস্তা, আৰু ৰাস্তাৰ ওচৰতে আমাৰ আছে এখন স্কুল, আৰু এয়া হৈছে কোচাবাৰী চেণ্টাৰ। আৰু এইফালে গ'লে আমি পাম বড়ো গাঁও, যিহেতু বড়ো মানুহ আছে গতিকে এই গাঁওখনৰ নাম বড়ো গাঁও। আৰু এয়া হৈছে কোচাবাৰী হাই স্কুল, য'ত মই 2 বছৰ পঢ়িছিলোঁ, ক্লাছ 9 আৰু 10। 2017 চনত মই এই স্কুলখনৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। আৰু এয়া হৈছে চেণ্টাৰখন। মই ৰাতিপুৱা চেণ্টাৰখনত ভিডিঅ' কৰিছোঁ বাবে কোনো নাই। দুপৰীয়া দিনত যিহেতু মানুহ পুৰা ভিৰ হৈ থাকে চেণ্টাৰখনত, গোটেই দোকানবোৰ খোলা থাকে, গতিকে ৰাতিপুৱা মই পুৰা ভিডিঅ' কৰিছোঁ। আৰু এয়া হৈছে স্কুলখনৰ, আমাৰ কোচাবাৰী স্কুলখনৰ গেট। আজি মই দেখাওঁ আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশ। আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ওচৰত থকা চাহ বাগানখন। কি ধুনীয়া বাগান, আপোনালোকক দেখুৱাইছোঁ। এইখন হৈছে বেটিবাৰী বাগান। গুড ইভিনিং বন্ধু বান্ধৱীসকল, আমি এতিয়া গৈ আছোঁ থিয়েটাৰ চাবলৈ। আৰু 7টাৰ পৰা থিয়েটাৰ আৰম্ভ হ'ব। কি থিয়েটাৰ চাম আপোনালোকক গৈ তাতে দেখুৱাই আছোঁ। আৰু এয়া মোৰ ভণ্টি বহিছে লগত। হাই, এয়া মা। আৰু এইটো আমাৰ টমটম হয়, আমাৰ বেটাৰী গাড়ী, মানে আমাৰ ফালে টমটম বুলিয়ে কয়। আৰু মানুহজনে চলাই আছে, আৰু লগত আছে ভাগিন। ধুনু, হাই কোৱা। তোমাক দেখিছেনে? তোমাক দেখা গৈছেনে ভিডিঅ'টোত? অঁ, আজি প্ৰথমবাৰ গৈ আছোঁ থিয়েটাৰ চাবলৈ, গতিকে আপোনালোকেও চাব কেনেকৈ থিয়েটাৰ কেনেকৈ হয়। আৰু আপোনালোকক দেখুৱাইছোঁ থিয়েটাৰৰ নামটো, আপোনালোকক কৈ আছোঁ। গতিকে এতিয়া বাই বাই। আৰু এয়া আহি পালোঁ আমি মাজবাট, আমাৰ টাউনখনত থিয়েটাৰ চাবলৈ। আৰু এইবাৰ মোৰ প্ৰথম থিয়েটাৰ চাম। সৰুতে এবাৰ চাইছিলোঁ মা আৰু দেউতাৰ লগত, কিন্তু সৰু আছিলোঁ বাবে মনত নাই। এইবাৰ প্ৰথম থিয়েটাৰ চাম। আৰু থিয়েটাৰ হৈছে বৃন্দাবন থিয়েটাৰ ৰাজকইনা। থিয়েটাৰৰ নাম হৈছে বৃন্দাবন থিয়েটাৰ ৰাজকইনা। আৰু এয়া লৈছোঁ মই হাতত টিকট। আৰু এতিয়া চাম আমি থিয়েটাৰ। আৰু থিয়েটাৰ এতিয়া আৰম্ভ হোৱা নাই। আগফালে বহিছে মা আৰু ভাগিন, এয়া মা আৰু ভাগিন, আৰু আমি দুজনী বহিছোঁ পাছফালে। এয়া হাতত টিকেট লৈ ৰখি আছোঁ পুৰা। এয়া আমি যিহেতুকে খোৱা মেইন, গতিকে খাই লওঁ আগত খাই লৈছোঁ, আৰম্ভ নোহোৱাৰ আগতে। মানুহবোৰ আহিছে এটা দুটাকৈ। এতিয়া থিয়েটাৰ আৰম্ভ হ'ব।
আমি এতিয়া থিয়েটাৰ চাই ঘৰত গৈ আছোঁ আৰু মোৰ লগত আছে চোৱা আমাৰ বিনিতা বাইদেউ। কেনে লাগিল? ভাল লাগিছে। এতিয়া ঠাণ্ডাত মজাটো ওলাইছে আমাৰ থিয়েটাৰ চোৱাৰ। এইফালে পুৰা মাই পুৰা ইস্কাপুৰি লৈছে একদম। বাইদেউ ঠাণ্ডা লাগিছেনে? কেনেকুৱা লাগিল থিয়েটাৰ চাই? আমি এতিয়া গৈ আছোঁ ইয়াত চাব পাৰে আপোনালোকে ৰাস্তা। অ'কে বন্ধু বান্ধৱীসকল, আজিৰ বাবে ইমানতে সমাপ্ত কৰিছোঁ। গুড নাইট। আপোনালোকে ভালকৈ শুই থাকক। আমি এতিয়া গৈ আকৌ ভাত বনাব লাগিব। এতিয়া ৰাতি বাজিছে 10টা। এতিয়া মজাটো ওলাইছে আমাৰ থিয়েটাৰ চোৱাৰ। বাই 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 কৈ দে। বাই বাই গুড নাইট।